বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰোনা মহামাৰীৰ সন্ত্ৰাস অসম চৰকাৰে যোৰহাট জিলাৰ ৰাজ্য হিচাপে ঘোষণা কৰাৰ পাছতেই তৎপৰ হৈ উঠিছে যোৰহাট জিলা প্ৰশাসন। বিশেষকৈ গাঁও অঞ্চলসমূহত চুলাইঘাটী আৰু অবৈধ বিদেশী সুৰাৰ বিক্ৰী কৰা স্থলসমূহৰ পৰা কভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ উমান পোৱাৰ লগে লগে সেই ঘাটিসমূহ ধ্বংস কৰাৰ বাবে উঠি পৰি লাগিছে। যোৰহাট জিলাৰ আৰক্ষী আৰু আবকাৰ বিভাগে আজি চেলেংঘাট আৰক্ষী চকীৰ টিয়ক ৰাজচক্ৰ এলেকাৰ চেলেং চাহ বাগিচাৰ বৰুৱা লাইন অঞ্চলত অভিযান চলাই 4টাকৈ চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে 8 ড্ৰাম চুলাই আৰু চুলাই প্ৰস্তুত কৰিবলৈ সাজু কৰা তৰল পদাৰ্থ জব্দ কৰি নষ্ট কৰে। প্ৰাদুৰ্ভাৱ যোৰহাট জিলাত দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা প্ৰশাসন, যোৰহাট আৰক্ষী প্ৰশাসনে কঠোৰ হাতেৰে কভিড প্ৰট'কল ভংগ কৰা লোক, চুলাই বনোৱা লোক আৰু কাৰফিউ ভংগ কৰা লোকৰ ওপৰত আইনসংগত ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লোৱাৰ পৰিপ্ৰেক্ষিতত আজি আমি এই অঞ্চলত কেইবাটাও চুলাই ঘাটি ধ্বংস কৰিলোঁ। সহযোগিতা আছিল আমাৰ লগত যোৰহাট জিলা প্ৰশাসন, অসম আৰক্ষী, আবকাৰী বিভাগৰ সহযোগিতাত আমি এই কাৰ্য সম্পন্ন কৰোঁ। গতিকে আজি আপুনি কৈ গৈছে যে যিসকলে কাৰ্ফিউ ভংগ কৰিছে তেনেকুৱা কোনো ব্যক্তিক আপোনালোকে এতিয়ালৈকে কৰায়ত্ব কৰিছেনে বা কিবা? আমি টিয়কত তেনেকুৱা 4জন ব্যক্তি কৰায়ত্ব কৰা হৈছে আৰু এজন অতি পৰিতাপৰ কথা, এজন কভিড পজিটিভ ৰোগীকো আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰত কৰায়ত্ব কৰি তেওঁক আমি কভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰোঁ। আজি আপোনালোকে কিমানকেইটা চুলাই ঘাটি উচ্ছেদ কৰিলে? আজি এই অঞ্চলত আমি 4টা চুলাই ঘাটি উচ্ছেদ কৰিছোঁ। হয়। চেলেংঘাটৰ পৰা দেৱবিকাশ দত্তৰ ৰিপৰ্ট, খবৰ 24x7।